এই আৰম্ভ হ'ল আমাৰ ভেগান মিটৰ তৈয়াৰী। এয়া হৈছে গুড ডটৰ ভেজিটেৰিয়ান বাইটছ। এনেদৰে আমি ছিঙি ল'ম। কেৰাহীটো গৰম হোৱাৰ পিছত আমি ছিঙি থোৱা মিটখিনি এনেদৰে ভালকৈ ফ্ৰাই কৰিম। ফ্ৰাইটো ভালকৈ কৰিব লাগিব, নহ'লে গোন্ধ থাকি গ'লে বেয়া লাগিব খাই পেলাই। এইখন দি নহ'ব, এইখন পাৰফেক্ট। এতিয়া আমি ইয়াতে এচামুচ নিমখ দিছোঁ। ল' ফ্লেমত আমি এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰিম। ফ্ৰাই হৈছেই প্ৰায়। এতিয়া আমি এইখিনি নমাই থ'ম। এতিয়া আমি দিছোঁ কেইখনমান তেজপাত, জলকীয়া কেইটামান, পিঁয়াজ, এতিয়া দিম আমি বইল আলু। আলুকেইটা আগতে বইল কৰি থৈ দিছোঁ যাতে সোনকালে হৈ যায়। এতিয়া আমি এইখিনি ধুনীয়াকৈ ঘাটি থাকিম মিডিয়াম ফ্লেমত। এতিয়া আমি নিমখ দিম সোৱাদ অনুযায়ী, হালধি, লৰাই থাকিম। এতিয়া আমি নিমখটো পাৰিলে কম খোৱাই ভাল। এয়া আমাৰ গৈছে নহৰু পেষ্ট, এয়া আদা, এতিয়া জিৰা গুড়ি দিলোঁ। এতিয়া ভালদৰে আমি এইখিনি ভাজি ল'ম। বন্ধুসকল, মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, আৰু আহিবলগীয়া ভিডিঅ'বিলাক চাব আৰু এই ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। অকণমান ইয়াতে মছলা দিলোঁ। এতিয়া এইখিনি যিমানে ভাজিব সিমানে সোৱাদযুক্ত হ'ব। এতিয়া ভেজ বিটখিনি ঢালি দিছোঁ কেৰাহীত। ভাজি থোৱা এইখিনি আমি এতিয়া মিক্স কৰিম আলুৰ লগত, আৰু অকণমান পানী দিলোঁ। ইয়াতে এনাৰ্জি 236, প্ৰটিন 22, চুগাৰ 0, কাৰ্বহাইড্ৰেট 7, কলেষ্ট্ৰল 0, কেলচিয়াম 154, ছ'ডিয়াম 380, আইৰণ 50, পটাছিয়াম 295। আলুখিনি এনেদৰে হেতাৰে ভাঙি দিছোঁ। ভাঙি দিলে ভাল হয়, ভালদৰে মিলি যায় বস্তুখিনি। এতিয়া অকণমান পানী দিছোঁ সিজিবৰ বাবে। আমি এতিয়া ঢাকনি মাৰি দিম সিজিবৰ বাবে। অলপ সময় ৰখাৰ পিছত ঢাকনিখন গুচাই দিম। ভালদৰে সিদ্ধ হৈ গৈছে। এতিয়া আমি এইখিনি নমাই থ'ব পাৰোঁ। যিসকলে মাংস নাখায় এয়া খাব পাৰে, ইয়াত কোনো মাংস নাথাকে, একেবাৰে নিৰামিষ হয়। পুৰু খাওঁ খাওঁ লাগি গৈছে।